নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো কেনে আছে? বৰ্তমান মই ভালে আছোঁ। মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ বেলেগ এটা ভিডিঅ'। সাধাৰণতে মই যিবিলাক ভিডিঅ' দিওঁ তেনেকুৱা নহয়। আপোনালোকে থাম্বনেইল দেখি গম পাইছেই চাগে মই আজি কিহৰ ভিডিঅ' লৈ আহিছোঁ। তো আৰম্ভ কৰোঁ বলক, ভিডিঅ'টো কিনো বনাওঁ চাওঁ। মই বনাব লৈছোঁ আজি ঘৰতে DIY চ'প। তো মই 2 পিচ চাবোনৰ কাৰণে চ'প বেছটো কাটি লৈছোঁ আৰু কি ইনগ্ৰিডিয়েণ্ট দি ব্যৱহাৰ কৰি চাবোন মই বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই যাওক। প্ৰথমে মই এল'ভেৰা জেলখিনি মিক্সিত পিচি লৈছোঁ আৰু ইয়াৰ 2 পিচ জোখৰ মই যিহেতু কাটি লৈছোঁ চ'প বেছটো, আৰু 1 পিচ জোখৰ মই বৰ্তমান গলাই লৈছোঁ। আৰু ইয়াত মই এল'ভেৰাখিনি দি লৈছোঁ 2 চামুচ জোখৰ। কাজি নেমু লৈছোঁ মই, গোল নেমু হ'লে বেছি ভাল হয়। কাজি নেমু লৈছোঁ 2 চামুচ আৰু ইয়াতে দিম মই অলপ হালধি। ঘৰুৱা যিটো কেঁচুৱা হালধি হয় সেইটো দিলে বেছি ভাল হয়, কিন্তু বৰ্তমান মোৰ ওচৰত এভেইলেবল নাছিল। সেইকাৰণে মই যিটো খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ হালধি, সেই হালধিটোৱে ব্যৱহাৰ কৰিছোঁ। আৰু এয়া হৈছে ঘৰৰে মৌ জোল ইয়াত দিছোঁ মই 2 চামুচ আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে হয়তো বহুতে বনাইছে, কিন্তু যিসকলে বনোৱা নাই তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু ইয়াত মই 1 পিচৰ কাৰণে ইয়াত গলাই লৈছোঁ আৰু অলপ মই বাকী বেলেগ ইনগ্ৰিডিয়েণ্ট দি 1 পিচ বনাম, সেই পিচৰ কাৰণে মই অলপ থৈ লৈছোঁ। এইখিনি যিহেতু মোৰ ভালদৰে মিক্স কৰা হৈ গ'ল, তো মই চ'প বেছটো অলৰেডি মোৰ গলি গৈছে, তো মই নমাই ল'ম। যিসকলে আপোনালোকে বনোৱা নাই এই ইনগ্ৰিডিয়েণ্টকেইটা দি বনাই চাব পাৰে। আৰু মই যিহেতু প্ৰথম বনাইছোঁ সেইকাৰণে অকল 2 পিচৰ কাৰণে মই প্ৰথম ট্ৰাই কৰি চালোঁ, কেনেকুৱা হয় চাই লওঁ। যদি ভাল হয় পাছত তেতিয়া বনাম আৰু আপোনালোকলৈ ভিডিঅ' দিম। তো এই হালধিটো যিহেতু আমাৰ স্কিনৰ কাৰণে ভাল, এণ্টিছেপ্টিকৰ হয়, আৰু মৌজোলটো যিহেতু মৌজোল টেঙা দুয়োটাই আমাৰ স্কিনৰ কাৰণে ভাল, মোৰ স্কিনটো ক্লিন কৰে। তো আপোনালোকে বনাব পাৰে এইকেইটা ইনগ্ৰিডিয়েণ্ট দি। বৰ্তমান মই চ'প বেছটোত এইখিনি ভালদৰে মিক্স কৰি লওঁ আৰু মিক্স কৰি লোৱাৰ পিছত ইয়াৰ যিটো চাবোন বনাবৰ কাৰণে যিখন প্লেট মই অৰ্ডাৰ দিছিলোঁ, সেই প্লেটখনত 4 পিচ 4টা ডিজাইনৰ চাবোন আপুনি বনাব পাৰে। তো 4টা ডিজাইন আছিলে, তো ইয়াৰে মই যিটো লফ টাইপৰ ডিজাইন আছিলে সেই ডিজাইনটোতে মই দিছোঁ। আৰু ইয়াৰ ওপৰত যিখিনি এইখিনি ফেন টাইপ উঠি গৈছিলে সেই ফেনখিনি মই আঁতৰাই দিছোঁ, নহ'লে চাবোন পিচ যেতিয়া হৈ যাব তাৰ ওপৰতেতো বগা চাবোনেই নিচিনা হৈ থাকে, কিন্তু হৈ থাকিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। তো এই পিচ মোৰ হৈ গ'ল। তো মই নেক্সট পিচৰ কাৰণে ইনগ্ৰিডিয়েণ্টটো ৰেডি কৰি লওঁ। এয়া মই বাচনটো ক্লিন কৰি ল'লোঁ আৰু অলৰেডি মই ছেকেণ্ড পিচৰ কাৰণে চ'প বেছটো গলাই লৈছোঁ। আৰু ইয়াত মই ঘৰত মিক্সিত পিচি মেলি লৈছিলোঁ পিঠাগুড়ি। তো আপুনি চাউল তিয়াই চাউলৰ পানীটো দিব পাৰে, কিন্তু মই চাউলখিনি খুন্দি পিঠাগুড়ি কৰি দিছোঁ। যিহেতু এই অলপ গুটি গুটি হৈ থাকে, আপুনি গাত ঘঁহিলে এই স্ক্ৰাবৰো কাম কৰিব, সেইকাৰণে। আৰু মই ইয়াত দিছোঁ 2 চামুচ মৌজোল। এইখিনি মিক্স কৰি লৈছোঁ মই। আৰু ইয়াতে দিম মই নেমু চেপি তাৰে অলপ ৰস দিছোঁ। চাউলটো যিহেতু চাউলৰ পানীটো আমাৰ স্কিনৰ কাৰণে যথেষ্ট ভাল, স্কিন হোৱাইটেনিঙৰ কাৰণে। তো আপোনালোকে এইটো ইনগ্ৰিডিয়েণ্ট দি বনাব পাৰে। তো মই এইটো মিক্স কৰা মোৰ হৈ গৈছে। এতিয়া মই চ'প বেছটো নমাই লওঁ। চ'প বেছটো ধুনীয়াকৈ মোৰ গলি গৈছে। এতিয়া মই এইখিনি ইয়াত মিক্স কৰি লওঁ ভালদৰে। এইটো এতিয়া মই মিক্স কৰি লৈছোঁ। এতিয়া মই এই প্লেটখনৰ ইয়াত এইটো ঢালি দিছোঁ।
তো এই 2 পিচ চাবোন মোৰ বনোৱা অলৰেডি হৈ গৈছে। এতিয়া ইয়াক মই ফ্ৰিজত থোৱাৰ পিছত উলিয়াই চাইছোঁ। এইটো পিচ অলপ ঢিলা হৈ আছে, হোৱা নাই। এই পিচটো ধুনীয়াকৈ হৈ গ'ল। তো ব্যৱহাৰ কৰি চাওঁ ব'লকচোন কেনেকুৱা হয়, ৰিজাল্টটো চাওঁ। ভালেই হৈছে, প্ৰথম বনাইছোঁ যিহেতু। তো পাছলৈ আপোনালোকে চাবলৈ পাব। তো আপোনালোকে পাছলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ পাব। তো চাবোন পিচ দেখিছেনে, ইমান ধুনীয়াকৈ ফেনাইছে। তো যিহেতু ঘৰৰে হয় সকলো, তো চাবোনডোখৰ আমাৰ ছালৰ কাৰণে যথেষ্ট ভাল হ'ব। বেলেগ চাবোন ধোৱাৰ পিছত হাতবিলাক যিহেতু বহুত ৰাফ হৈ যায়, এই চাবোন পিচ ঘঁহাৰ পিছত হাতখন বহুত মানে চফা লাগিছে, কাৰণ টেঙা দিয়া আছে, লগতে মৌজোল দিয়া আছে, পিঠাগুড়ি দিয়া আছে যিহেতু। তো আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। তো আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।